ৰিমঝিম বৰষুণ আহে। খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়। বৰষুণৰ অভাৱত গছ-গছনিবোৰ নিস্তেজ হৈ পৰে। কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে। নৈ, বিল, খাল-ডুং আদি পানীৰে উপচি পৰে। কেতিয়াবা এই বৰষুণৰ পানী বাট-পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। কণ কণ ল'ৰা-ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত উমলে। কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। পঢ়া আৰু আবৃত্তি কৰা। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দুখাই। এটোপা দুটোপা কৰি বৰষুণ আহে, গছ-লতা ঘাঁহে-বনে মিচিকি হাঁহে। ৰিমঝিম বৰষুণ আহে। ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। লগে লগে নাচি নাচি পূবালী বতাহে, আমাৰ লগত যেন পাতেহি কথাহে। ৰিমঝিম বৰষুণ আহে। ডাৱৰে ওফোন্দ পাতে বিজুলীয়ে হাঁহে, আকাশৰ চকুপানী বৰষুণ আহে। ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ গণি গণি গণি। বৰষুণ আঁতৰিলে বাজলি ওলাওঁ, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ঢৌৱে ঢৌৱে নাচি নাওঁ, যায় লাহে লাহে, নীলা আকাশত যেন জোনটি হৈ ভাহে। ৰিমঝিম বৰষুণ আহে। নৱকান্ত বৰুৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালা। অন্য এটি ভিডিঅ' লৈ অতি সোনকালেই তোমালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈ আহিছোঁ।